हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। আজি মই আপোনালোকক জনাব বিচাৰিছো ই ৰিক্সা চালকৰ কঠোৰ নিয়মৰ বিষয়ে। নামানিলে ৰিক্সা জব্দ হ'ব পাৰে। আপোনালোকে নামানিলে জব্দ হ'ব পাৰে আপোনালোকৰ ই ৰিক্সা। আৰু কি কি ডকুমেন্টছ থকাৰ প্ৰয়োজন আপোনালোকে সবিশেষ ভিডিওটো জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব। তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি বুজি পাব, লগতে আপোনালোকৰ বেটাৰী গাড়ীখন সেফটি কৰিব পাৰিব। নহলে আপোনালোকৰ ৰাজপথৰ পৰাই জব্দ কৰিব পাৰে আপোনাৰ বেটাৰী গাড়ীখন, অৰ্থাৎ ই ৰিক্সাখন। ঠিক আছে, তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাওক শেষলৈকে। কি নিয়ম বান্ধি দিছে সেইখিনি নিয়ম পালন কৰিলেহে আপোনালোকে আপোনালোকৰ গাড়ীখন জব্দ হোৱাৰ পৰা বচাব পাৰিব। ই ৰিক্সা চালকৰ বাবে বান্ধি দিয়া হৈছে কঠোৰ নিয়ম। কি সেই নিয়মসমূহ আপোনালোকে জানিলে হয়তো অবাক হৈ যাব। আপোনালোকে শেষলৈকে ভিডিওটো চাওক, আপোনালোকে জানিব পাৰিব কি নিয়ম বান্ধি দিছে। 17 মে অৰ্থাৎ যোৱাকালিৰ পৰা আপোনালোকৰ যিটো গাড়ী চলোৱাৰ নিয়ম, সেই নিয়মটো আপোনালোকক নতুন নিয়ম বান্ধি দিছে। নিয়ম নামানিলে ৰাজপথৰ পৰাই জব্দ কৰা হ'ব ই ৰিক্সাখন। চালকসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যান বাহন আৰক্ষী পৌৰ নিগমে নিৰ্ধাৰণ কৰি দিছে এই নিয়ম। নিৰ্ধাৰণ কৰি দিয়া পথতহে চলাব পাৰিব আপোনালোকৰ ই ৰিক্সা গাড়ীখন। অবৈধভাৱে চলাচল কৰা ই ৰিক্সাৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগৰ এই নিয়ম। বিগত 5 দিনত জব্দ কৰা হৈছে প্ৰায় 60খন ই ৰিক্সা। কাৰণ সিহঁতে ৰুলছটো মনা নাছিল বাবে সিহঁতৰ 60খন গাড়ী জব্দ কৰা হৈছে ইতিমধ্যে। আপোনালোকৰ যি ই ৰিক্সা চলাবৰ কাৰণে আপোনালোকৰ ডকুমেন্টছ প্ৰয়োজন হ'ব। সেই ডকুমেন্টছখিনি আপোনালোকৰ পাৰ্মিট আৰু পঞ্জীয়নৰ লগতে বীমা। পাৰ্মিট পঞ্জীয়নৰ লগতে আৰু বীমা থাকিব লাগিব। বীমা আপোনালোকৰ ইঞ্চুৰেঞ্চটো থাকিব লাগিব। ঠিক আছে, আপোনালোকৰ ইঞ্চুৰেঞ্চটো বনাই ল'ব লাগিব। তেতিয়াহে আপোনালোকৰ যি ই ৰিক্সা সেইখন আপোনালোকে সঠিকভাৱে চলাই থাকিব পাৰিব, তাতে কোনো আপোনালোকৰ গাড়ী জব্দ নকৰে। ই ৰিক্সা চালকসকলৰ বাবে মহানগৰীত বান্ধি দিয়া হৈছে পথ নিৰ্দেশনা। ইয়াতে বহুত কেইখন ঠাইৰ পৰা বহুত কেইটা জাগালৈকে ইয়াতে আপোনালোকৰ যি গাড়ী চলাচল কৰাৰ পথ নিৰ্দেশনা দিছে। সেই ক'ৰ পৰা ক'ৰলৈকে আপোনালোকে গাড়ীখন চলাব পাৰিব ইয়াতে উল্লেখ কৰিছে। নুনমাটি সুদাগৰৰ পৰা ছেক্টৰ 1 ছেক্টৰ 2 হৈ নিজৰাপাৰালৈকে আপোনালোকৰ ই ৰিক্সা চলাব পাৰিব। পানীখাইটিৰ ৰেলৱে ক্ৰছিঙৰ পৰা দিগাৰুলৈকে চলাব পাৰিব ই ৰিক্সা। আপোনালোকক ইয়াতে বহুতখিনি ঠাই দিয়া আছে। এই ঠাইখিনি আপোনালোকে নিজে চাই ল'ব। আপোনালোকে ইয়াতে পঢ়ি ল'ব পাৰে। মই পঢ়ি দিয়ালৈকে আপোনালোকৰ যিটো ভিডিও হয় ভিডিওটো লং হৈ যাব, তেতিয়ালৈকে আপোনালোকৰ আমনি লাগি যাব। ঠিক আছে, তাৰ কাৰণে আপোনালোকে নিজেই এইটো চাই ল'ব। চাই লোৱাৰ পিছত আপোনালোকে এই ৰুলছখিনি মানিলে আপোনালোকৰ যি ৰিক্সা সেইখন জব্দ নকৰে। আৰু লগতে আপোনালোকৰ যি পঞ্জীয়ন, যি আপোনালোকৰ ডকুমেন্টছ, সেই ডকুমেন্টছটো আপোনাৰ থাকিব লাগিব। পাৰ্মিট থাকিব লাগিব, লগতে পঞ্জীয়ন, লগতে আৰু আপোনালোকৰ বীমা। ঠিক আছে, তেতিয়াহে আপোনালোকে আপোনালোকৰ ই ৰিক্সা চলাচল কৰিব পাৰিব আৰু আপোনালোকৰ কোনো কঠোৰ ব্যৱস্থা কৰা নহ'ব, যদিহে আপোনালোকৰ পাৰ্মিট আৰু পঞ্জীয়নৰ লগতে বীমা থাকে। আৰু লগতে আপোনালোকে ইয়াত দিয়া ঠাইখিনিৰ ৰুলছ মতে আপোনালোকে গাড়ীখিনি চলায়। আপোনালোকৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। লগতে যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।